নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ এঠাইত। তো ঠাইটো হ'ল মানে পাঞ্জল দা বুলি কোৱা এজন ল'ৰা আছিল। তো আমাৰ দাদাই হয়, তেওঁ তাৰমানে ব্ৰইলাৰ ফাৰ্ম আছে। সেই ব্ৰইলাৰ ফাৰ্মটো কেনেকৈ কি কৰা হয় চাওঁ আহক আজি। এইখনেই হ'ল আমাৰ পাঞ্জল দাৰ ফাৰ্মখন। পাঞ্জল দা, আপোনাৰ ফাৰ্মখন চাব আহিলোঁ বোলো। কি বুলি কয়, ধৰ ফাৰ্মখন আপুনি এতিয়া কি চিষ্টেমত বা কেনেকুৱাকৈ চলাই আছে আপুনি? মই মানে ডাঙৰ ডাইৰেক্ট কোম্পানীৰ পৰা ব্ৰইলাৰটো কিনি আনো। হয়, আনি কিনে ইয়াতে খুচৰা বিক্ৰী কৰোঁ। বেপাৰীক দিওঁ, কাটা বেপাৰীক দিওঁ। হয়, আৰু এই দুজন মানুহ আহে খুচৰা বিচাৰি তেওঁলোক দিওঁ। এনেকৈ তাক মানে অলপ টাকটুককৈ চলি আছে আৰু। টাকটুককৈ চলি আছে। এনেই কি বুলি কয়, আপুনি যেতিয়া কি বুলি ফাৰ্মখন দিম বুলি ভাবিছিলে বা সেইখিনি টাইমত মানে কেনেকৈ মানে মানে মিলালে আৰু হেৰিটো মানে এই ফাৰ্মটো যেনেকৈ কেনেকৈ খুলিম বা প্ৰথমতে কি কৰিম? ভাবিলোঁ কি ব্ৰইলাৰ ব্যৱসায় কৰি কিনে বহুত মানুহ উন্নতি কৰা দেখিছোঁ। চাকৰি বাকৰি নাই যিহেতু, চেষ্টা কৰি চাম বুলি কৰিলোঁ। আৰম্ভ কৰিলোঁ 2019 জানুৱাৰী মাহত 13 তাৰিখে। তাৰ পৰা চলি আছে, ভালে চলি আছে মোটামুটি। এই লকডাউনৰ টাইমতো অলপ অসুবিধা হৈছে, তথাপিতো ভালে চলি আছে, চলিব পৰা ঠিক আছে। আৰু মানে কি বুলি কয়, ধৰ এতিয়া ফাৰ্ম এখন দিবলৈ হ'লে বা মোটামুটি এনেই কিমানমান মাটি মানে প্ৰয়োজন হয়? আৰু মাটি আমি মানে সৰুৰ পৰা ডাঙৰ নকৰোঁতো, আমি কোম্পানীৰ পৰা ডাঙৰ মালটো কিনি আনো। আনি কিনে নেক্সট দিনাখন আমি বেপাৰীক ডাইৰেক্ট দিওঁ। এতিয়া বহুত বেছি মাটি নালাগে, এটা ঘৰ লাগে এনেকুৱা। এনেকুৱা টাইপৰ ঘৰ লাগে। আমাৰ ঘৰটো বহুত ডাঙৰ নহয়, তথাপিতো ইয়াতে প্ৰায় 8-9 কুইণ্টল মাল থাকে। তো এইখনেই হৈছে পাঞ্জল দাৰ ব্ৰইলাৰ ফাৰ্ম। তো ব্ৰইলাৰ আছে, বহুতো ডাঙৰ হৈছে। ডেইলি 2 কুইণ্টল মাল মোটামুটি বিক্ৰী হৈ যায়। আৰু ধৰ ব্ৰইলাৰ লগা হয় বা যিকোনো ক্ষেত্ৰত লগা হয়, যে বৰত লগা হ'লে বা যিকোনো মানে বেচিব লগা হ'লে, হেৰি কৰা লগা হ'লে, তো পাঞ্জল দাক কৈ দিব যে এড্ৰেছটো আৰু কণ্টেক্ট নাম্বাৰটো দি দিব, আপুনি লৈ ল'ব পাৰিব। কৈ আছে আপোনাক যিকোনো কাজ কৰ্ম, আপোনাৰ বিয়া বাৰু যদি ব্ৰইলাৰ লাগে যোগাযোগ কৰিব পাৰে। মোৰ ফাৰ্মখন আছে মিছন ৰোড ওদালগুৰি আপোনাৰ টাউনৰ মাজতে। আৰু মিছন ৰোডৰ টাউনৰ মাজতে। আৰু মোৰ কণ্টেক্ট নাম্বাৰটো হ'ল 7 আমি কণ্টেক্ট নাম্বাৰটো পাঞ্জল দাৰ কণ্টেক্ট নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম, তাতে পাই যাব। ভিডিঅ'টো আজি ইমানলৈ আছিলে। যদি ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।